নমস্কাৰ, মই বিদ্যাৱতী মৰাণে আজি পুনৰ এটি মৰাণ স্বৰচিত কবিতালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মোৰ কবিতাৰ শিৰোনাম হৈছে শাওন পথাৰখন। বৰষুণ নাইকে শাওন পথাৰখন, এতিয়া আকৌ পানীয়ে নধৰা হ'ল। আগকেইদিন মাটি পিটিকি পথাৰলে ৰোৱনী ভুনে। খেনু ভুনে বাওকে পথাৰ ৰুবলৈ পাম বুলি আগতেই ভকলি বিয়াকে পাতিলে। পানী মেচিন লগায়ো একোকে নেপালে। পানী জেলুক ওলোৱা পথাৰখনত পানী জেলুক এচিটি দেখিবলৈ নাই। খেতিয়কে কমটি কষ্ট পালে না। পথাৰ ৰুই এদাই হ'বলৈ হ'ল, পথাৰত গোটেইখন পানীয়ে পানী। পানী বুলি ৰোৱনীয়ে পথাৰ নুৰুই ৰখি দিছে। ইখনৰ পিছত সিখন ৰামধেনু ওলাইছেহে আকাশত। বানপানী আহিবলৈ কি যে হ'ব। পথাৰটো নতুনকে উটি অহা পানীত পানী জেলুকে ভৰি কলা ফুলতে দুচিটা তিনিচিটাকে ধৰে। কাবাক ঔৱাই দে ঐ বুলি ল মাৰি গ'লে চকু তেলেকা তেলেকি হয়। ক'বাত জেলুকলে ভয় নোখোৱা দুই এজনী ৰোৱনীয়েহে ঔৱাই দিয়ে। জেলুক ভুনো যিহে লিকতা নেহে নে। আমি মানুহবোৰে এটি পেটৰ কাৰণে কি যে কৰিব লাগে। ধন্যবাদ।